ইউটিউব চেনেল আৰু আপোনালোকক মই ভাবিলোঁ আজি অলপমান বেলেগকৈ দেখাওঁ ভিডিঅ'বোৰ আৰু আজি মই গৈ আছোঁ গুৱাহাটী। তো আপোনালোকে আজি সঁচাকৈ আজিৰ পৰা নতুন ভ্লগ চাবলৈ পাব বুলি মোৰ আশা থাকিল আৰু আপোনালোকেও পাব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি মই পালোঁ দুপধাৰা আৰু এতিয়া গৈ আছোঁ গুৱাহাটী। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দুপধাৰাৰ ভ্লগ আপোনালোকে পাবলৈ মোৰ ভিডিঅ'টো চাব আৰু বলক গাড়ীটো উঠিলেও ৰ'ব তো বলক আৰম্ভ কৰোঁ আজি। মই যি এডাল চিনেৰে দেখাই দিছোঁ এইটো হ'ল হনুমান মন্দিৰ। যোনে যোনে চিনি নাপায় এইটো মন্দিৰটো ৰাজাপাৰাত আছে, আপোনালোকে চাব পাৰে। আৰু এই মন্দিৰটোত আহি এদিন মই ব্লগ বনাম, আপোনালোকে প্লিজ চাবগৈ। আহি পালোঁ আদাবাৰী আৰু চাগে। তো এতিয়া যাওঁ, গাড়ীত উঠোঁ আকৌ। দেউতাৰ তাত আহিছোঁ তো আহিলোঁ, এতিয়া যাওঁ গাড়ীত উঠোঁ। তো বলক মোৰ লগত চাই থাকক, শেষলৈকে চাই থাকক ভিডিঅ'টো বলক। ফাইনেলি আহি পাই গ'লোঁ নুনমাটি। তো চাই থাকক, শেষ হোৱা নাই ভিডিঅ'টো। নুনমাটি সৌদানগৰ আৰু আপোনালোকে ভালদৰে চাই আছে। আপোনালোকক অলপকৈ নুনমাটিৰ ৰিফাইনাৰীকেইখন দেখালোঁ আৰু এতিয়া গৈ আছোঁ মই ছেক্টৰ 2। তো চাই থাকক ভিডিঅ'টো। পালোঁ নুনমাটি হিল, চব খেলা চলি আছে ইয়াতে। তো আহি পালোঁৱে আৰু মোৰ ঘৰ বা মোৰ ৰুমটো। তো চাই থাকক ভিডিঅ'টো। তো ফাইনেলি সোমালোঁ। কি দেখাব পাৰোঁ ইয়াত আহিছোঁ যিহেতু, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকক। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো কিবাকৈ ভাল লাগিছে, পাৰ্ক হয় তো ইয়াতে কাম চলি আছে, এইবোৰ কাম বিল্ডিং বনাই আছে। আহি গ'লোঁ ৰুমটো আৰু ৰুমলৈকে। আৰু এতিয়া ৰুমটো খোলোঁ, ৰ'ব দিয়ক, ৰুমটো খুলি লওঁ। খুলি যা ফাইনেলি। তো ফ্ৰেণ্ডছ, ফাইনেলি মই ৰুম আহি পালোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই আছে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰি জনাব পাৰে। আৰু ভাল যদি লাগিছে, কি ভিডিঅ' বনাইছোঁ বা কি ভিডিঅ'ত মানে কৰিছোঁ, মই ইমান এটা দিব ভালদৰে পৰা নাই, তথাপিতো মই দিবলৈ সদায় চেষ্টা কৰিম। তো ফ্ৰেণ্ডছ, আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই কিছু হ'লেও জানিব পাৰিছে বা কিছু হ'লেও বুজিব পাৰিছে আৰু ভাল পাইছে চাগে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই। তো মোক প্লিজ চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু মোৰ নতুন নতুন ডাঙৰ ডাঙৰ ভিডিঅ' আহি আছে, ধামাকা। তো ফ্ৰেণ্ডছ, সেইবোৰ ভিডিঅ' চাবৰ কাৰণে আপোনালোকে আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যেতিয়া নটিফিকেশ্যন আহে, আপুনি চেনেলৰ ছাইডত থকা ঘণ্টি বটনটো প্ৰেছ কৰি ওপৰৰ ঘণ্টি বটনটো দবাই থৈ দিয়ক, যেতিয়া আপুনি আহি মোৰ ভিডিঅ' অহাৰ লগে লগে আপোনালোকে যেন চাবলৈ পায়। তো আশা কৰোঁ আকৌ লগ পাম নতুন ঠাইৰ এটাৰ পৰা নতুন জেগালৈ। তো কিল এণ্ড টাটা, বাই বাই।